নমস্কাৰ বন্ধু বান্ধৱসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আহিছোঁ নতুন এটা ভিডিঅ' লৈ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। APSCক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা APSCত নাথাকিব অপশ্যনেল প্ৰশ্নকাকত। এই সিদ্ধান্ত লৈছে মন্ত্ৰীসভাৰ বৈঠকত। চাওকচোন, ইয়াত কৈছে যে APSCক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা APSCত নাথাকিব অপশ্যনেল প্ৰশ্নকাকত। আজি গান্ধী মণ্ডপত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেটৰ ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কেবিনেটৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে APSC লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এতিয়াৰে পৰা APSCৰ বাধ্যতামূলক বিকল্প প্ৰশ্নকাকত বিলুপ্তি হ'ব। এতিয়াৰে পৰা APSCত অপশ্যনেল পেপাৰ কেইখন নোহোৱা হ'ব। কাৰণ সকলোৱে জানে যে অংক আৰু বিজ্ঞানৰ প্ৰশ্নকাকতখনত বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে 100ৰ ভিতৰত 100 পাব পাৰে, কিন্তু অসমীয়া বা ইংৰাজী ছাত্ৰ ছাত্ৰীয়ে নোৱাৰিবও পাৰে। সেয়েহে আমি অপশ্যনেলটো আমি নোহোৱা কৰিছোঁ আৰু যি জেনেৰেল পেপাৰ থাকিব লাগে সেয়াহে থাকিব। এই জেনেৰেল প্ৰশ্নকাকততে বিষয়বিলাকৰ ওপৰত প্ৰশ্ন থাকিব। এতিয়া তাৰ পাছত আৰু এটা আছে, চাওক, কৈছে ভাৰতবৰ্ষৰ বহু ঠাইত এই অপশ্যনেল পেপাৰ নোহোৱাকৈ এই পৰীক্ষাসমূহ কৰিছে। এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ যি দুখন অপশ্যনেল পেপাৰ আছিলে সেই দুখন আজিৰে পৰা বিলুপ্তি হ'ল। তেওঁ লগতে কয় যে এই দুই এদিনতে লোকসেৱা আয়োগৰ বিজ্ঞাপন দিয়া হ'ব আৰু 700 পদৰ চাকৰি ওলাব APSCত। আনহাতে শিক্ষা বিভাগৰো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে এই কেবিনেটত। শিক্ষা বিভাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা বিভাগত স্থায়ী আৰু ঠিকাভিত্তিক বহুখিনি চাকৰি অনুমোদন এই কেবিনেটত দিয়া হৈছে। প্ৰায় 6-7 হাজাৰ পোষ্টৰ বাবে অনুমোদন দিয়া হৈছে। আৰু ইয়াত চাওক, কেবিনেটত বন বিভাগৰ খালী পদ পূৰণৰ কথা কৈছে যে খালী পদসমূহ হৈছে বনৰক্ষীত আছে 1226 জন, বনকৰ্মী গ্ৰেড 1ত আছে 266 জন, অসম বন সুৰক্ষা কনিষ্টবল কামাণ্ডোত আছে 279 জন, চালকত আছে 142 জন, ৰান্ধনীত আছে 13 জন। আৰু ইয়াত কৈছে যে ইয়াত লগতে কৈছে যে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ নাম সলনি কৰা হৈছে। এতিয়াৰে পৰা লাচিত বৰফুকন পুলিচ একাডেমী কৰাত অনুমোদন জনাইছে। এইখিনিয়ে হৈছে মোৰ ভিডিঅ'টোত মই জনাব লগাখিনি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। ধন্যবাদ।